নমস্কাৰ। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তেজস্বিতাৰ মৃত্যুৰ বাবে সকলো দাবী জনাইছে। তেজস্বিতা ন্যায় পাব লাগে। অসমবাসী ৰাইজে ন্যায় পাব লাগে। তেজস্বিতাৰ মৃত্যুৰ বাবে বনীয়াকৈ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তেজস্বিতাৰ মৃত্যুৰ বাবে ন্যায় পাব লাগে দাবী জনাইছে মাজুলীৰ ৰাইজে। সেইকাৰণে প্ৰতি শংকৰে শাস্তি প্ৰদান কৰিব লাগিব। শাস্তি প্ৰদান কৰিব লাগিব। তেজস্বিতাৰ মৃত্যুৰ বাবে দাবী জনাইছে মাজুলী জিলাৰ ৰাইজে। এয়া আছে মোৰ চেনেলৰ ফালৰ পৰা। আমাৰ চেনেলটো প্ৰথমবাৰ আহিছে, লাইক কৰক, ছাবস্ক্ৰাইব কৰক, কমেণ্ট জনাব। বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তেজস্বিতা বৰুৱাৰ মৃত্যুৰ বাবে শাস্তিৰ দাবী জনাইছে মাজুলীৰ ৰাইজে। বনীয়াকৈ মাজুলীৰ ৰাইজে দাবী জনাইছে তেজস্বিতাৰ মৃত্যুৰ বাবে ন্যায় পাব না তেজস্বিতা বৰুৱাই ন্যায় পাব লাগে প্ৰতি শংকৰে মাজুলীৰ ৰাইজে কৈছে। বনীয়াকৈ কেইদিনমান আগতে সন্দীপ ফুকনে কৈছে 10 অক্টোবৰৰ পৰা 12 অক্টোবৰ দেৰি কাৰ্যালয় খোলা থাকিব লাগিব। যিসকলে 12টা বজাৰ পৰা দিনৰ 12টা বজাৰ পৰা 3টা দেৰি কাৰ্যালয় খোলা থাকিব লাগিব। সেইকাৰণে কোনো নাৰীয়া শাস্তি প্ৰদান কৰিবা। সেইকাৰণে তেজস্বিতা বৰুৱাই শাস্তি প্ৰদান ন্যায় পাব না তেজস্বিতা বৰুৱাই। বনীয়াকৈ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তেজস্বিতা বৰুৱাৰ মৃত্যুৰ বাবে শাস্তি প্ৰদান ন্যায় পাব লাগিব। শাস্তি প্ৰদান যিসকলে মৃত্যুৰ বাবে শাস্তি প্ৰদান কৰক প্ৰতি শংকৰে শাস্তি প্ৰদান পাব লাগিব। বনীয়াকৈ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তেজস্বিতা বৰুৱাই শাস্তি প্ৰদান ন্যায় পাব লাগিব। বনীয়াকৈ তেজস্বিতা বৰুৱা, তুমি দুখীয়া আছা, সুখত শান্তিত থাকা। মই তোমাৰ ওপৰত মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। বনীয়াকৈ তেজস্বিতা বৰুৱাই যিসকলে শাস্তি প্ৰদান কৰক তেজস্বিতা বৰুৱাৰ মৃত্যুৰ বাবে শাস্তি প্ৰদান ন্যায় পাব লাগিব। তেজস্বিতাৰ মৃত্যুৰ বাবে ন্যায় পাব লাগিব। এয়া আছিল মোৰ ফালৰ পৰা। জয় অসম।